হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক এটা নতুন টেকনলজিৰ বিষয়ে অৱগত কৰিবলৈ এই ভিডিঅ'টো লৈ আনিছোঁ। যিটো মই ভাবো যে আমি টেকনলজিৰ সৈতে ইন্টাৰেক্ট কৰা ধৰণত এক অভূতপূৰ্ণ পৰিৱৰ্তন অনাৰ সম্ভাৱনা আছে। আমি এতিয়ালৈকে ভাবি আছো যে ফিউচাৰ অফ টেকনলজি ইজ AR VR গ্লাছেছ। কিন্তু যদি মই আপোনালোকক কওঁ যে টেকনলজিৰ প্ৰকৃত ভৱিষ্যত অদৃশ্য, অৰ্থাৎ যিবোৰ ডিভাইচ আমি আপকামিং ডেজত ব্যৱহাৰ কৰিবলৈ গৈ আছো, ই আমাৰ বাবে প্ৰায় অদৃশ্য হ'ব। মানে উইদাউট স্ক্ৰীন আৰু ডিসপ্লে আমি কম্পিউটাৰৰ লগত ইন্টাৰেক্ট কৰিব পাৰিম। এতিয়া আপুনি হয়তো ভাবিব পাৰে যে এইটো ইম্পসিবল। তেতিয়া মই কম যে এইটো পসিবল, কিয়নো এতিয়া এনেকুৱা ডিভাইচ এটা আমাৰ মাজত আছে যাৰ নাম হৈছে AI পিন। আহকচোন এই ডিভাইচটোৰ পটেনচিয়েলনো কি এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰোঁ। AI পিন হৈছে এটা মিনি প্ৰজেক্টৰ ডেভেলপ বাই এ কোম্পানী কল হিউমেন, যি আমাৰ কাপোৰৰ সৈতে এটাচ হয় আৰু আমাৰ স্মাৰ্টফোনক ৰিপ্লেচ কৰাৰ লক্ষ্য ৰাখে। হিউমেন হৈছে এক্স এপল ডিজাইন এণ্ড ইঞ্জিনিয়াৰিং ডুঅ' ইমৰান আৰু বেথনীৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এক গোপনীয় হাৰ্ডৱেৰ ষ্টাৰ্টআপ। Sorry, this is my wife. I'm gonna have to get this. Hello? Hey, babe. Hey, Bethany. How's it going? Good. Are you a Ted? Yeah, I'm on the red circle right now, actually. Oh, great. Good luck. And don't forget to mention me. তেওঁলোকৰ ইন্টেনশন হৈছে এয়াৰ দ্বাৰা এক ৱেৰেবল ডিভাইচ এণ্ড প্লেটফৰ্মৰ সৃষ্টি কৰা, যিটোক তেওঁলোকে নাম দিছে AI পিন। ই সেন্সৰৰ সহায়ত আমাৰ চাৰিওফালৰ পৰিৱেশ বুজি এয়াৰ দ্বাৰা ৰিয়েল টাইম ইনফৰমেশ্যন জেনেৰেট কৰিব পাৰে। Imagine this. You've been in meetings all day and you just want a summary of what you've missed. Catch me up. Patrick is coming to tomorrow's design meeting. Bethany wants to move next week's dinner, and Oliver is asking about soccer this weekend. ডিভাইচটো ইমেইলৰ প্ৰপাৰ ৰিপ্লাই দিবলৈ, ভাষা অনুবাদ কৰিবলৈ, হেল্থকেয়াৰ প্ৰভাইড কৰিবলৈ ডিজাইন কৰা হৈছে। ই কেমেৰা আৰু কম্পিউটাৰ ভিজনৰ দ্বাৰা বস্তুবোৰ চিনাক্ত কৰিব পাৰে। Can I eat this? A Milky Bar contains cocoa butter. Given your intolerance, you may want to avoid it. ইয়াৰ অৰ্থ হৈছে যে আপুনি ইয়াক ফুড নিউট্ৰিশ্যনেল লেভেল স্কেন কৰিবলৈ, উদ্ভিদ চিনাক্ত কৰিবলৈ আৰু আনকি ৰিয়েল টাইমত টেক্সট ট্ৰান্সলেট কৰিবলৈও ব্যৱহাৰ কৰিব পাৰে। This AI pin can project an interactive interface onto nearby surfaces. ইয়াৰ অৰ্থ হৈছে যে আপুনি ইয়াক গেম খেলিবলৈ, ভিডিঅ' চাবলৈ বা আনকি ডকুমেণ্টত কাম কৰিবলৈও ব্যৱহাৰ কৰিব পাৰে। AI পিন এতিয়াও ডেভেলপমেণ্টত আছে, কিন্তু ই সঁচাকৈ এক গুৰুত্বপূৰ্ণ প্ৰডাক্ট হোৱাৰ সম্ভাৱনা আছে। এইটো ডিভাইচে আমাক টেকনলজিৰ সৈতে আদান প্ৰদান কৰাত বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে আৰু ই আমাৰ জীয়াই থকাৰ ধৰণ সলনিও কৰিব পাৰে। এতিয়া আহিছো ইয়াৰ কিছুমান ৰিয়েল লাইফ এপ্লিকেশ্যন, অৰ্থাৎ আমি এই ডিভাইচটোনো কেনেকুৱা কামত ইউজ কৰিব পাৰিম। কল্পনা কৰকচোন আপুনি এখন ৰেষ্টুৰেণ্টত আছে আৰু আপুনি এটা ডিছৰ বাবে নিউট্ৰিশ্যনেল ইনফৰমেশ্যন জানিব বিচাৰে। আপুনি মেনুখন স্কেন কৰিবলৈ কেৱল AI পিনৰ কেমেৰা ব্যৱহাৰ কৰিব পাৰে আৰু ই আপোনাক প্ৰয়োজনীয় তথ্য তৎক্ষণাত প্ৰদান কৰিব। আকৌ কল্পনা কৰকচোন আপুনি বিদেশ ভ্ৰমণ কৰি আছে আৰু আপুনি এটা চাইন দেখিলে যাৰ মিনিং আপুনি নাজানে। এনে চিটুৱেশ্যনত আপুনি চাইনটো স্কেন কৰিবলৈ এই AI পিনৰ কেমেৰা ব্যৱহাৰ কৰিব পাৰে আৰু ই লগে লগে সেই চাইনটোৰ মিনিং আপোনাৰ ওচৰত ৰাখিব। ইয়াৰ উপৰিও আপুনি কলেজত প্ৰেজেন্টেশ্যন দিবলৈ কোনো ধৰণৰ PC কেৰি কৰিব নালাগে। আপুনি জাষ্ট এই AI পিনেৰে প্ৰেজেন্টেশ্যনৰ শ্লাইড প্ৰজেক্ট কৰিব পাৰিব। The possibilities are endless. এইকেইটা মাত্ৰ AI পিনে আগবঢ়োৱা কেইটামান পচিবিলিটিছহে। AI পিন সঁচাকৈ এক গুৰুত্বপূৰ্ণ সামগ্ৰী, য'ত আমি প্ৰযুক্তিৰ সৈতে আদান প্ৰদান কৰা ধৰণত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ সম্ভাৱনা আছে। ই এক সৰু, সহজে ব্যৱহাৰ কৰিব পৰা সঁজুলি, যিয়ে বহুতো আশ্চৰ্যজনক কাম কৰিব পাৰে। ইয়াৰ ভইচ ৰিকগনাইজেশ্যন, অবজেক্ট ৰিকগনাইজেশ্যন এণ্ড প্ৰজেকশ্যন কেপেবিলিটিছৰ সৈতে AI পিনে আমাৰ জীৱনটোক বহুত সহজ আৰু অধিক সুবিধাজনক কৰি তুলিব পাৰে। এই ডিভাইচটো কেনেদৰে ডেভেলপ হয় সেইটো চাবলৈ মই সঁচাকৈয়ে উৎসাহিত। এনে এখন পৃথিৱী কল্পনা কৰকচোন য'ত আপুনি আপোনাৰ ফোনটো নোচোৱাকৈ আপোনাৰ প্ৰয়োজনীয় সকলো ইনফৰমেশ্যন কালেক্ট কৰিব পাৰে। এনে এখন পৃথিৱী কল্পনা কৰকচোন য'ত আপুনি ৰিয়েল টাইমত টেক্সট ট্ৰান্সলেট কৰিব পাৰে,
ফুড নিউট্ৰিশ্যনেল লেভেল স্কেন কৰিব পাৰে বা আনকি স্ক্ৰীন টাচ নকৰাকৈ গেম খেলিব পাৰে। ট্ৰাষ্টেড চ'ৰ্চৰ পৰা জানিব পৰা মতে ডিভাইচটো এই বছৰৰ শেষৰ ফালে লঞ্চ কৰা হ'ব। চাই লৈছোঁ বাৰু এই ডিভাইচটোৱে হিউমেন লাইফত কি ভেলু এড কৰিব পাৰে। আপোনালোকে কি ভাবে এই ডিভাইচটোৰ বিষয়ে? আপোনাৰ অপিনিয়ন নিশ্চয় কমেণ্ট কৰি জনাব। অ'কে গাইজ, আজিলৈকে ইমানতে সামৰিছোঁ। ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিলে লাইক কৰিব। এনেকুৱা কণ্টেণ্ট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আকৌ লগ পাম অইন এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই, জয় আই অসম।